আজিকালি মানে কিছুমান ল'ৰা আছে ধ্বংসৰ ফালে গুচি যাবলৈ বিচাৰে, অধপতনে যাবলৈ বিচাৰে, তাৰ ফলত এনেকুৱা অৱস্থা হয়। আমি পিছন থেকে দেখে তোমার মায়ায় পড়েছি, সামনে গিয়া দেখি তুমি ময়দা সুন্দরী। বেতাহি লেবেলিবলৈ এৰা না আবি তোৰ আগত মানে সেনেকৈ আমি পিছন থেকে দেখে তোমার মায়ায় পড়েছি, সামনে গিয়া দেখি তুমি ময়দা সুন্দরী। মানে ইটো একোৱেই নহয়। মানে আৰু কিছুমান ল'ৰা আছে মানে ঘৰত মাকে যদি তাক বাহিৰৰ পৰা ঘৰৰ ভিতৰলৈ চিলিণ্ডাৰটো আনিবলৈ কয়, সি কিন্তু নোৱাৰে, না মই নোৱাৰোঁ। আৰু বাহিৰত যদি কোনোবা ছোৱালীয়ে তাক কয় মানে মোক পাহাৰখন দাঙি আনি দিব লাগিছিল, তেতিয়া কিন্তু সি পাহাৰখন দাঙিবলৈ সাজু হৈ থাকে। ঠিক তেনেকুৱা ধৰণে এইটো उसकी बुझाए बतले कथाए तेरी तरफ सिर्फ चले देख কি যে হ'ব ভাই, কি যে হ'ব। এতিয়া তাক দেখিছা কেনেকৈ সি হাতীটো দাঙি আনিছে, কিন্তু সি ঘৰত একো এডাল কামেই কৰিব নোৱাৰে, একো এডাল কামেই নকৰে। এতিয়া ন বহু সংখ্যক ল'ৰাই মানে কাম চাম পোৱা নাই, ঘৰতে বহি আছে। আৰু আন কিছুমানে কিন্তু ঘৰতে বহি থকা নাই, আন কিছুমানে আকৌ শৰীৰ চৰ্চাত লাগি গৈছে, নিজৰ শৰীৰটো কেনেকুৱাকৈ ভালে ৰাখিব পাৰে ঠিক তেনেকুৱা ধৰণে শৰীৰ চৰ্চাত লাগি গৈছে। আৰু কিছুমানৰ ছাইড এফেক্টো আহি গ'ল। মই এটা কথা বুজি নাপালোঁ, মানে ইয়াৰ মানুহটোৰ বেছি ওজন আছিল নে চকীখন কম দামী আছিল? মই আপোনালোকক আৰু এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ। এই বস্তুটো হৈছে ডেন্স, অভাৰ ডেন্স। মানে এই ডেন্সটোৰ নাম হ'ল সাধা ডেন্স। আপোনালোকে এই ডেন্সটো দেখাই নাই, চাই লওক। সঁচাকৈ দেই, আমাৰ অসমত টেলেণ্টৰ অভাৱ নাই। সাধাটো খোৱা হ'ল আৰু ডেন্সো কৰা হ'ল, দুটা কাম একেলগে হৈ গ'ল। আৰু কিছুমান এনেকুৱা আমাৰ অসমত ছোৱালী আছে যিটো নেকি সিহঁতে মানে মানুহৰ মাজত, মানুহৰ আগত নাচিবলৈ, ডেন্স কৰিবলৈ লাজ কৰে, আৰু সিহঁতে মানে লুকাই 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 নাচিবলৈ ভাল পায়। ঠিক তেনেকুৱা নাচোতে কি হ'ল? আৰু বন্ধুসকল, আপোনালোকৰ বহুতে নাচি ভাল পায়, কিন্তু এনেকুৱা ধৰণে নাচিলেও কিন্তু ঠাইডোখৰ আগতে ভালদৰে চাই ল'ব, তাৰপিছতহে নাচিব, নহ'লে কেতিয়াবা বিপদ আহি যাব। বাৰু বন্ধুসকল, আমি আজি এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট এটা কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈকে এৰিলোঁ, বাই।